এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া ৰাতিপুৱা কেইটা বাজিছে জানেনে? 6:30 বাজিছে। আৰু আজি যিহেতু ছানডে আৰু আজিতো কিবা এটা স্পেচিয়েল হয়ে, মানুহজনে সদায় নিবলৈ আহে। আজি ভাবিলোঁ ময়ো আহোঁ লগত, সেয়ে ৰাতিপুৱা আহিলোঁ। ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ বোলো, আপোনালোককো দেখাওঁ। তাকে আমি নিবলৈ আহিছোঁ মাংস। ময়ো আহিলোঁ তেওঁৰ লগতে। তাকে ৰৈ আছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু মাংস লৈ মেলি এতিয়া আমি চব্জি কিনিবলৈ আহিছোঁ। আৰু মোৰ চকুকেইটা দেখিছেনে কিমান ফুলি ফুলি আছে। আৰু মই ৰৈ আছোঁ, ইয়াত দেখিছেনে লটাৰী টিকেট। ইয়াত এনেদৰে সদায় বেচে, চব দোকানতে পোৱা যায়, কিন্তু প্ৰাইচ নালাগে দেই, পইচা লাগে, বহুত পইচা। আমি লৈছিলোঁ কিন্তু আজিলৈকে লগা নাই, ভাগ্য বেয়া আমাৰ। তেওঁ চব্জি লৈ আছে। আৰু ইয়াত দেখিছেনে ইমান ৰাতিপুৱা মাইকী মানুহে এনেদৰে বহি বহি মাছ বেচি আছে। আৰু এতিয়া আমি মাংস লৈ মেলি আহি আছোঁ। ওলাই দিয়া তুমিও, দেখাই দিয়া টোপোলাটো, দেখাই দিয়া। এয়া আজি দেওবাৰ যিহেতু, আৰু মই ভাবিলোঁ আজি ময়ো আহোঁ লগতে, কিন্তু ৰ'দটো আজি পূৰা ওলাইছে দেই, মই চকুৱে মেলিব পৰা নাই। আমি গৈছিলোঁ বেলেগ এটা ৰাস্তা দি, এতিয়া মানে শ্বৰ্টকাট মাৰিছোঁ আৰু। তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই আহি পালোঁহি, দেখিছিলে একদম ফ্ৰেছ গাহৰি মাংস। আজি ৰুটিৰ লগত হ'ব। আৰু এইফালে মোৰ বস্তুটো ৰেডি কৰি থোৱা আছে, ৰাতিয়ে তিয়াই থৈছিলোঁ, মিঠি গুটি চুলিত লগাব লাগিব আৰু সেয়াই আৰু এফালে আজি ওলাই যাম বুলি ভাবিছোঁ। ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰিব দেই, সকলোখিনি দেখাই যাম মই একদম। বা অকণমান গৰম নিচিনা লাগি গৈছে। আজি অলপ ৰ'দটো ওলাইছে, বতৰটো ভালেই বাৰু। আজি পৰহি মানৰ পৰা বতৰটো ভালেই কৰি আছে। আজি বোলো ময়ো যাম তেওঁৰ লগতে, তেওঁ যায়ে দেওবাৰে সদায় মানে ৰাতিপুৱা 6টা মানতে। আজি বোলো ময়ো যাওঁ, কালি ৰাতি কৈ থোৱা আছে মই যাম বুলি। উঠিবলৈ মন যোৱা নাছিলে, তথাপিও উঠিলোঁ। আৰু টোপনিটো আৰু এনেও ৰাতিপুৱা সময়ত বহুত ধুনীয়াকৈ আহে টোপনিটো, সেইটো কাৰণে টোপনি ভাঙি মেলি গ'লোঁ। আৰু ময়ো কিন্তু গা পা ধুই যোৱা নাই দেই, সেইটো কাৰণে অলপ এনেকুৱা লাগি আছে। আৰু ধুনীয়াকৈ অলপ পাছৰ পৰা বনোৱা মেলা ষ্টাৰ্ট কৰিম আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া বোলো ৰাতিপুৱা চাহকাপ ধুনীয়াকৈ খাই লওঁ। এয়া চাহকণ বাকি ল'লোঁ। আৰু এইফালে দেখিছেনে এই বনটো যে খাই ইমান ভাল পাওঁ মই, ক্ৰীম বন হয়। চাহ তাহ খাই হৈ গ'ল। আৰু এয়া মই মেথি গুটি সিজাই আছোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ৰ'ব। অলপমান ডাঙৰ হৈ ফুলি গৈছে আৰু কোমল হৈ গৈছে। এতিয়া মিক্সিত দি দিম মই, ধুনীয়াকৈ গুড়ি হৈ যাব। তাৰপিছতে আৰু কি দিওঁ মই হেনাটোত, আপোনালোকে যদি জানিব বিচাৰে মোক কমেণ্ট কৰিব। মানে চুলি সৰা, চুলি ফটা, কিছুমান চুলি বহুত ড্ৰাই হয় ন, মোৰতো বহুত ড্ৰাই, বহুত ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে যদি জানিব বিচাৰে মোক কমেণ্ট কৰিব দেই। মই এইখিনি চাকনিত ধুনীয়াকৈ পানীটো থৈ লৈছোঁ। পানীখিনি পিছত দৰকাৰ হ'ব হেনাখিনি মানে দিবৰ কাৰণে। এইখিনি মই এতিয়া মিক্সিত দি লওঁ, গুড়ি কৰি ল'ম। আৰু পানীখিনি থৈ দিছোঁ, পানীখিনি মিলাব লাগিব পিছত। দেখিছেনে কিমান কোমলি গৈছে। কোমলি গ'লে ভাল, মানে ধুনীয়াকৈ গুড়া হয়, নহ'লে গোটা গোটা হৈ থাকে চুলিত। মই প্ৰথমবাৰ যেতিয়া লগাইছিলোঁ মই এনেকুৱা মানে ৰাতি তিয়াই থোৱা নাছিলোঁ, সেইটো কাৰণে অলপ গোটা হৈ আছিলে। তাৰপিছত মই ৰাতি তিয়াই ৰাতিপুৱা টাইমত মানে সিজাই দিওঁ। আৰু 1 ঘণ্টা 2 ঘণ্টামানৰ কাৰণে মই ধুনীয়াকৈ হেনাখিনি মানে থৈ দিওঁ, থৈ দি পেলাইহে লগাওঁ। এইখিনি দেখিছে নহয় কি ধুনীয়াকৈ ব্লেণ্ড হৈ গ'ল। মই এতিয়া এইখিনি হেনাখিনি দি দিম। আৰু কি দিওঁ আপোনালোকে চাই থাকিব। চাওকচোন কিবা একদম সৰু ল'ৰা ছোৱালী জলপানটোৰ নিচিনা লাগিছে, পূৰা ব্লেণ্ড কৰিছোঁ চাওক। আৰু মই ইয়াতে এইখিনি দি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত আৰু এটা বস্তু দিম, সেই বস্তুটো হৈছে এইটো। আৰু এয়া দেখিছেনে, মই চুলিত তেল নলগাওঁ এতিয়া। তেল 2টা বটল শেষ হ'ল চুলিৰ কাৰণে, নাৰিকল তেল। আৰু জানেই সকলোৱে নাৰিকল তেলটো চুলিৰ কাৰণে কিমান ভাল। আৰু যাৰ চুলি বেছি ড্ৰাই হয় সেইটো বস্তু দিলে মানে ভাল হয়। আৰু নাৰিকল তেলটো 2-3 চামুচ দিলেই হ'ল। মোৰ চুলিটো বেছি যায়, মই 3 চামুচ দিছোঁ। জোখটো জানিবই ন চুলিৰ কাৰণে, বেছি পনীয়াও কৰিব নালাগে, বেছি ডাঠো কৰিব নালাগে। মই যে মিঠি গুটি সিজাইছিলোঁ সেই পানীটো অলপ দি এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম। সৰহকৈ আৰু তেল দিছিলোঁ যে দেখিছেনে, পূৰা ওপৰত উঠি গৈছে। মই এতিয়া অলপ পানী দি মিলাই আছোঁ, পূৰা জেতুকা গোন্ধ আহিছে একদম। আৰু এইখিনি দেখিছেনে, মই ধুনীয়াকৈ জোখমতে পানী দি দিলোঁ। কাৰণ এইখিনি মই 2 ঘণ্টামান আৰু মিক্স কৰিব আছে, অলপ গোটা হৈ আছে। এইখিনি মই 2 ঘণ্টামানৰ কাৰণে থৈ দিম যে, পানীটো আৰু অলপ শুহিবই বাৰু থৈ দিলে। আৰু আপোনালোকেও জোখ কৰি ল'ব পানীটো। এতিয়া 8টামানে বাজিলে, মই এইখিনি 2 ঘণ্টামান থৈ দিম, মানে 10টামান বজাত লগাই দিম। আৰু তাৰপাছতে 1-2 ঘণ্টা কিমান থাকিব পাৰোঁ থাকিম, আৰু 1.5 ঘণ্টামান থাকিম চাগে। আৰু যাৰ চুলি সৰা সমস্যা, ভিডিঅ'টো একদম স্কিপ নকৰিব দেই। এইখিনি বস্তু মই কি দিছোঁ সকলোখিনি গম পাব তেতিয়া। আৰু মই বহুত ধুনীয়া ৰিজাল্ট পাইছোঁ, সেইটো কাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে শ্বেয়াৰ কৰা নাছিলোঁ কাৰণ কেনেকুৱা হয় চাই ল'লোঁ বস্তুটো। এতিয়া ৰিজাল্টটো ভালেই পাইছোঁ, আপোনালোকে লগাই চাবচোন, বহুত ধুনীয়া হয়। নাৰিকল তেলটো দিব কিন্তু দেই, নাৰিকল তেলটো চুলিটো ড্ৰাই কাৰণে মানে ভাল। আৰু চুলি ড্ৰাই, মোৰতো বহুত ড্ৰাই হয়।
সেইটো কাৰণে ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ। এইখিনি বইল কৰিব লাগিব বাৰু, বইল কৰিমেই, তথাপিও তাৰ আগতে ধুইও লওঁ, দেৰিকৈ বনাম দুপৰীয়া টাইমত। আৰু মানুহজন আহি শুলেহি। কালি ৰাতি বহুত দেৰি হ'ল আমাৰ খোৱা, উঠিব মনে নাছিলে, কিন্তু উপায় নাই। এতিয়া 11:30 বাজিলে, দেৰিয়ে হৈ গ'ল মোৰ। মই মানে লাইভ আহিছিলোঁ, এঘণ্টা লাইভ আহিলোঁ, সেইটো কাৰণে দেৰি হৈ গ'ল। আৰু এতিয়া চাওকচোন, এইখিনি মই লগাই লওঁ বুলি ভাবিছোঁ। বহুতেই ডাঠ হৈ গ'ল, মই কৈছিলোঁ থৈ দিম যে, থৈ দিলে ডাঠ হৈ যায়। এতিয়া চাওক, একো নাই বাৰু, এনেকৈ লগাম। বেছি পনীয়া হ'লেও মানে য'তে ত'তে লাগে, পৰি থাকে টুপটুপকৈ। সেইটো কাৰণে মই এইখিনি এতিয়া ধুনীয়াকৈ লগাই লওঁ। এতিয়া মই নিজেই লগাব লাগিব, জানেনে? মানুহজন শুই আছে, ইমান জগাইছোঁ নহয়, নুঠে। আৰু এইফালে এজনী মই, আৰু তেওঁক উঠাইছোঁ, ইমান নুঠে। সেইটো কাৰণে পূৰা টোপনি মাৰি আছে। এবাৰ উঠিলে শুলে, সেইটো কাৰণে চুলিখিনি মই এতিয়া ধুনীয়াকৈ ঠিক কৰি লওঁ, লৈ মেলি লগাই লওঁ। আৰু এইফালে মই চুলিৰ ভাজ চাওক, এনেকৈ মানে পকাই থৈ দিওঁ যে, সেইটো কাৰণে। আৰু মই মানে এয়া লগাই ৰিজাল্ট পাইছোঁ, দেখিছেনে? অলপমান শ্বাইনিং কৰি আছে চুলিটো, আৰু পিছল হৈ গৈছে, বহুত পিছল হৈ যায়। সেইদিনাই চেম্পু লগাব নালাগে, পিছদিনা লগালেই হ'ল চেম্পুটো। মই পিছদিনা লগাওঁ, চেম্পু লগোৱাৰ পিছতে চুবই নোৱাৰোঁ, পূৰা পিছল হৈ যায়। আৰু এতিয়া মই ধুনীয়াকৈ পিঠাত কৰি লওঁ। কেনেকৈ লগাওঁ নাজানো আৰু দেই, প্ৰথমে এনেকৈ চামুচখনত থকাখিনি লগাই লৈছোঁ। হাতেৰে চুবলৈ মন যোৱা নাই। চুলিখিনি আকৌ ষ্ট্ৰেট কৰিব লাগিব, কেতিয়া কৰিব পাৰোঁ, নহ'লে বহুত বেয়া লাগিছে দেখিবলৈ। ষ্ট্ৰেট নকৰাকৈ থকাই ভাল, কৰাৰ পিছত একে কৰিয়ে থাকিব লাগে, জানেনে? মই মানে কৰিয়ে থকা হৈছে। দুৰ্গা পূজাতে কৰোঁ বাৰু, পূজাতে প্ৰায়ভাগ কৰা হয় ন, সেইটো কাৰণে এবাৰ পূজাত কৰিব নোৱাৰিম। ইয়াত পূজাও নহয় বাৰু। চাওক কেনেকুৱা হৈ গৈছে। আৰু মই এতিয়া এনেকৈ লগাই লওঁ। আৰু এইফালে দাগটো দেখিছেনে? ভাত বনাওঁতে কেৰাহী লাগি এয়া হ'ল মোৰ অৱস্থা। দেখিছেনে কিমান বেয়া লাগিছে? ধূপ উঠি গৈছিলে, ধূপটো নাইকিয়া হ'ল বাৰু, মই ফুটাই দিয়া নাছিলোঁ, নিজে কমি গ'ল, জামৰি গ'ল মানে। আৰু এতিয়া মই এনেকৈ লগাই লওঁ দেই। আৰু মোৰ লগাই মেলি হৈ গ'ল। আজি দেওবাৰ দিনটো প্ৰথম কামটো মোৰ হৈছে, একদম ইম্পৰ্টেণ্ট কামটো সম্পূৰ্ণ হৈছে। এতিয়া বনাব কৰিব আছে। আৰু এইফালে দেখিছে মোৰ টি চাৰ্ট শেষ, বৰবাদ। আৰু এইটো দাগটো নাযায় চাগে, বেয়া লাগিছে মনটো। একো নাই বাৰু, কি কৰিম আৰু। আৰু এইফালে মই ধুনীয়াকৈ লগাই ল'লোঁ, একদম চেঁচা চেঁচা লাগিছে, আৰু অলপ খজুৱাইছে দেই, ইয়াত লাগিছে যে ছালবিলাকত। আৰু বাকী চাই থাকক ভিডিঅ'টো, আৰু কি কৰোঁ সকলোখিনি দেখুৱাম। আৰু এইফালে ওলাই যোৱা কথাও আছে আজি, বতৰটো যিহেতু বহুত ভাল, সেয়ে আপোনালোকক দেখুৱাম সকলোখিনি। আৰু মই এইখিনি এতিয়া 1.5 ঘণ্টামান ৰাখি দিম, একদম শুকুৱালৈকে। শুকোৱাৰ পাছতহে ধুম যে। আৰু নাৰিকল তেল দিছোঁ যে, একদম পিছল পিছল হৈছে। আৰু হাত দেখিছেনে মোৰ এইফালে? এয়া চাওক, জেতুকা জেতুকা হৈ গৈছে, দুইটা হাত কালাৰ হৈ গ'ল। মোৰ এইফালে মাংস বইল হৈ আছে, বনাবলৈ ৰেডি কৰিছোঁ। আৰু মাংসখিনি বইল কৰি লৈছোঁ প্ৰথমে। আৰু গা পা ধুই মেলি মই আজৰি হ'লোঁ, চুলি পূৰা তিতি আছে, বহুত দেৰি হৈ গ'ল, এতিয়া 2টাই বাজি গ'ল। আৰু ইমান ভোক লাগিছে, তাকে ভাবিছোঁ খাই কৰি লওঁ। আজি একেবাৰে নেদেখালোঁ আপোনালোকক বনোৱা কৰা, দেখুৱাই থাকোঁ বনোৱা কৰা, সেইটো কাৰণে আজি নেদেখুৱালোঁ। আজি দেখুৱাম খোৱা, ভাবিছোঁ আজি খোৱা দেখুৱাম বুলি, আপোনালোকে চাই থাকিব ভিডিঅ'টো দেই। আৰু ভাবিছোঁ চেলেঞ্জ ভিডিঅ' এটা কৰোঁ মানুহজনৰ লগত, তাকে সেইটো ভিডিঅ' এক্সট্ৰা হ'ব চাগে, তাকে চাওঁচোন কি কৰিব পাৰোঁ। আৰু আমাৰ খাবলৈ ৰেডি হৈ গ'ল, এয়া লৈ আহিছোঁ, কি কালাৰ। আৰু এইফালে ৰুটি ধুনীয়াকৈ ইয়াতে লৈ লওঁ। আৰু এয়া পিঁয়াজ কাটি লৈছোঁ, এয়া মাংস চাওক কালাৰ। মই বনাব নোৱাৰিলোঁ বাৰু, মই নবনালোঁ। আমি লৈ ল'লোঁ ৰুটি, মাংস, আৰু এয়া খাই লওঁ ধুনীয়াকৈ। আৰু এতিয়া মই ধুনীয়াকৈ লৈ ল'লোঁ খাবলৈ। আজিতো বনোৱা নেদেখালোঁ, ভাবিছোঁ খোৱা দেখাম। আৰু মই এতিয়া খাই লওঁ দেই। মাংস আজি আমি দুইজনে মানে খোৱা চেলেঞ্জ কৰিম, কিন্তু নহ'লে লাজ লাগিছে বোলে। হয় বাৰু, মোৰো অকণমান লাগিছে।
তথাপিও পিঁয়াজ পুৰা লোক লগাইছোঁ। A few moments later. আৰু খাই কৰি ধুনীয়াকৈ ওলালোঁ, মানে জল্দিকৈ ওলাইছোঁ আৰু দেৰিয়ে হৈছে। কৈছিলোঁ মই এফালে যাম বুলি, আমি দেৰি হৈছে যে সেইটো কাৰণে ৰোৱাই নাই। ধুনীয়াকৈ ওলাই মেলি আকৌ ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আপোনালোককো দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ক'লৈ যাওঁ আৰু ৰুমৰ পৰা ওলাই মেলি আহি আছোঁ দুয়োজন। তেওঁ আগত গৈ আছে বাৰু, নোলাই বোলে ভিডিঅ'ত, ওলাবলৈ মন যোৱা নাই বোলে। আৰু এতিয়া আমি আহি আছোঁ বাছ ষ্টেণ্ডলৈ। অলপ দূৰ আছে বাৰু, সেইটো কাৰণে অকণ খোজকাঢ়িব লাগে। আৰু এয়া দেখিছেনে, বহি আছোঁ, বাছ আহি পোৱা নাই, আহিলে উঠিম আৰু। আৰু আমি আহি পালোহি, আহি পোৱা টাইম হ'ল বাৰু। অলপ সময় বহিলোঁ দুয়ো, বহি লৈ কথা পাতিলোঁ, সাগৰৰ ঠাণ্ডা ঠাণ্ডা বতাহ খালোঁ। তাৰপাছতে উঠি আহিলোঁ অলপ ওপৰলৈ বুলি। ভিডিঅ' কৰা নাছিলোঁ, যিহেতু আগতে আহিছোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে জেগাখিনি। মই আগৰ ভিডিঅ' এটাত দিছিলোঁ, মই যে কৈছিলোঁ এইখিনি জেগাতে চেফটোমৰ গানটো শ্বুটিং কৰিছিলে বুলি। মোক তেওঁহে কৈছিলে দেই, মই নাজানো বাৰু, মই তেতিয়াহে গম পাইছিলোঁ। ভাবিলোঁ আকৌ অকণ ভিডিঅ' কৰোঁগৈ আৰু দুটামান ৰিলছো বনাওঁ, ফটো দুখনমানো উঠোঁ। তাকে আহিলোঁ উঠি, আৰু ইমানেই হুলস্থুল হৈ আছে নহয়, মানুহ বহুত আছে, যিহেতু ফটো চটো উঠি আছে, সেইটো কাৰণে ভইচ অভাৰ কৰিবলগীয়া হৈছে, নহ'লে আপোনালোকে বেয়া পাব নহয় শুনি। ভিডিঅ' চিডিঅ' কৰি আছে, তাকে মই আপোনালোকক দেখাই দিলোঁ অলপ দেই। আৰু ওপৰলৈ চাওঁতে যে মোৰ মূৰটো চক্কৰ আহি যোৱা নিচিনা লাগিছে, জানেনে, ইমান ওখ। আৰু মই ওপৰৰ পৰা নামি আহিলোঁ বেলেগ এটা ছাইডলৈ। আৰু এইটো ছাইডে আহি মোৰ এনেকুৱা লাগিছে যে একদম মেলাৰ ভিতৰত সোমাই গ'লোঁ। সঁচাকৈ মেলাৰ দৰে লাগিছে, বহুত মানুহ আৰু একদম দোকান বজাৰ মেলাৰ নিচিনা। তাকে অলপমান আপোনালোকক আঁতৰৰ পৰা দেখুৱাই দিলোঁ। আৰু এইফালে দেখিছেনে, এখন বহুত ডাঙৰ জাহাজ আহি আছে, দুখন ক্ৰচিং হৈছে, আৰু লগতে আছে বেলিটো। কিমান ভাল লাগিছে দেখিবলৈ। ৰ'ব আপোনালোকক জুম কৰি দেখাই আছোঁ। ধৰিব পাৰিছেনে, এই দুখন চাওকচোন, এখন সেইটো ছাইডৰ পৰা আহি আছে আৰু এখন এইটো ছাইডৰ পৰা গৈ আছে। ইমান ভাল লাগিছে দেখিবলৈ। আইচক্ৰীম ল'ব আহিছোঁ আৰু পানী লৈছোঁ, পানী পিয়াহ লাগিলে। এই আইচক্ৰীমটো খাই যে সঁচাকৈ ইমান টেষ্টি লাগে নহয়। আৰু এয়া কি জানেনে, নিজৰ নামটো কৈ দিব লাগে, লেটাৰকেইটা দি এনেদৰে ৰছীত ভৰাই ভৰাই দিয়ে আৰু নামটো বনি যায়, তাৰপিছত হাতত মাৰিব পাৰি। আৰু তাকে চালোঁ অলপ। আমি আহিলোঁ, এতিয়া যাবলৈ হ'ল। যদি হৈ 6:30 বাজিলে, এতিয়া পোহৰ হৈ আছে দেখিছেনে, মানে 7টা বাজি যোৱাৰ পাছতহে আন্ধাৰ হয়। আহিলোঁ তাকে সাগৰৰ পাৰলৈ অলপমান ডেটিং মাৰিবলৈ। এয়া কিমানো ৰুমত থাকিম, সেইটো কাৰণে একদম ঠাণ্ডা বতাহ, কি ধুনীয়া লাগিছে পৰিৱেশ। এনেকুৱা জেগাত থাকিলেনো মন চনবিলাক ভালো লাগে বাৰু। আৰু আপোনালোককো দেখালোঁ আৰু অলপমান, আগতে দেখাইছোঁ যিহেতু। আৰু বেলি ডুবু হৈছে আৰু 6:30 বাজি গ'ল, কিন্তু দেখাই আছোঁ ৰ'ব। বেলিটো কিমান ধুনীয়া লাগিছে দেখিবলৈ। এইয়া দেখিছেনে, বেলি একদম ডুবু হৈছে। এতিয়াও বহুত টাইম আছে সন্ধিয়া হ'বলৈ। অসমত কিন্তু অলৰেডি সন্ধিয়া হ'লেই। এতিয়া চাওকচোন পৰিৱেশটো, লাহে লাহে আন্ধাৰ হৈছে আৰু আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। গতিকে চাব, ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু আমি ৰুম আহি পাওঁ মানে দেৰিয়ে হৈ গ'ল, 8টামানেই বাজিলেহি। ক'তো ৰৈ মেলি খোৱা নাই আৰু ডাইৰেক্ট পাৰ্চেল লৈ আহিছোঁ ৰুমতে খাম বুলি। আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি যে মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে। আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাম, তেতিয়াহ'লে আজিলৈ বাই বাই।